নমস্কাৰ বন্ধু বান্ধৱীসকল, জিলাপি ব্লগলৈ মই আন এটা ভিডিঅ' লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। তীৰ্থভূমি হাজোৰ আন এখন তীৰ্থস্থান কেদাৰ মন্দিৰলৈ। এতিয়া আমি গৈ আছোঁ কেদাৰ মন্দিৰলৈ। কেদাৰ মন্দিৰ যোৱা ৰাস্তাটো চাওকচোন কি ধুনীয়া। এতিয়া আমি কেদাৰ মন্দিৰলৈ যোৱা ঠাই আহি পালোঁ। ইয়াতে আমি গাড়ীবিলাক ৰখাম আৰু ইয়াৰ পৰা আমি চিৰিৰে ওপৰলৈ উঠি যাম। কেদাৰ মন্দিৰলৈ যাবলৈ হ'লে এই চিৰিসমূহ বগাই যাব লাগিব। এতিয়া আমি ওপৰলৈ উঠি আহিলোঁ। এতিয়া পুখুৰীত আমি হাত ভৰি ধুব লাগিব। এইটো ভৰি হাত ধুই এতিয়া আমি শিৱ মন্দিৰ দৰ্শন কৰিম প্ৰথমতে। তাৰপিছত আছে গণেশ বাবা, তাৰপিছত দুৰ্গা মন্দিৰ, আমি মেইন মন্দিৰ আছে আমাৰ। ইয়াৰ পিছত আমি কেদাৰ বাবাক দৰ্শন কৰিম। প্ৰথমতে হাত ভৰি ধুই ল'লোঁ। ইয়াৰ পিছত আমি গণেশ মন্দিৰলৈ যাম। তলতে আছে, অকণমান চিৰি বগাই নামি যাব লাগিব। এতিয়া আমি তলত থকা গণেশ মন্দিৰলৈ দৰ্শন কৰিবলৈ গৈ আছোঁ। চিৰিৰে অলপ বগাই তললৈ নামিব লাগে, তাতে আমি গণেশ বাবাক দৰ্শন কৰিব পাৰিম। দুৰ্গা মন্দিৰ দৰ্শন কৰাৰ পিছত আমি মেইন মন্দিৰলৈ দুৰ্গা মন্দিৰৰ যিসমূহ বলি আহে সেই বলিসমূহ এই স্থানত দিয়া হয়।
সুন্দৰ খোৱা পানীৰ ব্যৱস্থাও আছে, আপোনালোকে ভোগ ইয়াত দিব পাৰে। ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। মন্দিৰৰ কাৰণে যিবিলাক ধূপ চাকি অনা হয়, সেইবিলাক মন্দিৰৰ ভিতৰত জ্বলাব নিদিয়াৰ বাবে এই স্থানতে চাকি বন্তিসমূহ জ্বলোৱা হয়। দুপৰীয়া সময় মন্দিৰত ভোগ লগোৱা টাইম হৈছে, এতিয়া ভোগ লগাব। তাতকে 6 মাস পিছৰ পৰাই